নমস্কাৰ এই মুহূৰ্তত আছোঁ আমি শ্ৰী কৃষ্ণ বাৰগিৰি 33 নং নলেজ কনষ্টিটিউন্সি মাননীয় প্ৰাৰ্থী আপোনাক আমাৰ প্ৰাইভেট অৰ্গেনাইজেশ্যন বৰালো নমস্কাৰ পোনপ্ৰথমে মই বিটিচি বাকীলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ যাচিলোঁ প্ৰথমতে আপোনাৰ সম্পূৰ্ণ চিনাকিটো দিয়ক মই কৃষ্ণ বাহাদুৰগিৰি 33 নং লাইট চাৰফাং UPPL দলৰ মনোনীত প্ৰাৰ্থী স্যাৰ আপুনি কেতিয়াৰ পৰা ৰাজনীতিত ভৰিলে ৰাজনীতি বুলি ক'লে মই সামাজিক কামতে মই সৰুৰে পৰা ব্যস্ততা আছিলোঁ লগতে গাঁওৰক্ষী বাহিনী সমলাৰক্ষী সমিতি আদিবাসী স্বচ্ছ ভাৰত অভিযান বিভিন্ন হাতী মানুহ সংঘাত এনেকুৱা বিভিন্ন মানে ছ'চিয়েল সেৱা মই আগবঢ়াই আহি আছিলোঁ তো দেখা পালোঁ যে 17 বছৰ কাৰ্যকাল BPFৰ বিদেশীবাসী ৰাইজে যি নিজৰ নিজৰ অধিকাৰ পাব লাগিছিল মানে সেনেকুৱা চিষ্টেমত নহ'ল সেইকাৰণে চিন্তা চৰ্চা কৰিলোঁ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া এজন মানে ভাল জ্ঞানী গুণী ব্যক্তি তেওঁ ওলাই আহিছে তেওঁ এটা দল গঠন কৰিছে UPPL তো তেখেতৰ মই অন্তৰেদি তেখেতক ভাল পালোঁ আৰু দেখা পালোঁ মানে সকলো বিদেশীবাসী ৰাইজে তেখেতক সকলোৱে মৰম কৰে আৰু তেখেতৰ এটা সপোন যে বিটিচিক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ বিদেশীবাসী ৰাইজক কেনেকৈ মানে ভাল পথত বা উন্নতি আগুৱাই লৈ যাব পাৰোঁ তেখেতৰ সেই দেখা পাই আনি মই আগবাঢ়ি আহিলোঁ আচ্ছা জিকিলে আপোনাৰ প্ৰথম কামটো কি হ'ব নন এছাফাং বাসীৰ কাৰণে মোৰ মানে 33 নং নোনাই চাৰফাঙৰ পৰা কোনো অসুবিধা নোহোৱাকৈ আমি বিজয় সাব্যস্ত কৰিম বিজয় পোৱাৰ লগে লগে 33 নং নোনাই চাৰফাঙত বসবাস কৰা সন্মানীয় বুদ্ধিজীৱীসকলক লৈ তেওঁলোকৰ পৰামৰ্শ মৰ্মে মই আগুৱাই যাম যিহেতুকে ইয়াত বহুত সমস্যা আছে ইয়াত মেইন সমস্যা ৰাইজৰ মেইন সমস্যা পট্টাপটনৰ মাটিৰ পট্টাপটনৰ সমস্যা এটা আছে ইয়াত হাতী মানুহৰ সংঘাত আছে ইয়াত লিংক ৰোডবিলাক ৰাস্তা ঘাট মানুহৰ মানে PMGY চৰকাৰী ঘৰৰো সমস্যা আছে যি ধৰণে হ'ব লাগিছিল এই মানে 15 বছৰত সেনেকুৱা ৰাইজে পাবলৈ সক্ষম হোৱা নাই বহুত মানে চৰকাৰী ঘৰবিলাক মানে অধৰুৱা হৈ আছে মানে মোৰ অঞ্চলত নোনাই চাৰফাং অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো ৰাইজে পাবলগীয়া অধিকাৰটো তেওঁলোকক দিয়াবলৈ মই 100% চেষ্টা কৰিম আপুনি জিকিম বুলি ভাবেনে না অলৰেডি ৰাইজে মোক বিচাৰিছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে ইয়াত আৰু মই নিজিকা কথাই নাই মই ইলেকশ্যন খেলিব অহা নাই ইলেকশ্যন জিকিবহে আহিছোঁ ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে বিৰোধী দলৰ পৰা আপোনাৰ প্ৰভাৱ কিমান নাই নাই বিৰোধী দলৰ ইয়াত কোনো প্ৰভাৱ নাই এতিয়া অলৰেডি মানে নোনাই চাৰফাংবাসী ৰাইজ তথা বিদেশীবাসী ৰাইজে মানে বুজি পাইছে যে পৰিৱৰ্তন লাগে মানে 17 বছৰ কাৰ্যকাল মানে 15 বছৰ কাৰ্যকাল BPF চৰকাৰ থাকিল মানে যি ধৰণে মানে ইয়াত মানে ভাৰত চৰকাৰ অসম চৰকাৰ যোগেদি সহায় সহযোগ আগবঢ়াইছিল উন্নয়নৰ কাৰণে সেই ধৰণে ইয়াত কাম কাজ নহ'ল সেইকাৰণে অলৰেডি ইয়াতে সকলো ৰাইজেই মানে এটা চেঞ্জ বিচাৰিছে আহি থকা দিনত এটা ভাল মানে মানে প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্বত মানে আগুৱাই লৈ যাব বুলি সকলোৰে এটা বিশ্বাস মেইন কণ্টেষ্টটো আপোনাৰ কোনটো দলৰ লগত হ'ব কোনটো পাৰ্টিৰ লগত হ'ব মোৰ কণ্টেষ্ট হ'বলগীয়াতো বৰ্তমান প্ৰাৰ্থী মই দেখা নাই যিহেতুকে মই সকলো ৰাইজে ওলাই আছে ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী সকলো ৰাইজে মোক সমৰ্থন দিছে ইয়াতে কণ্টেষ্ট হ'ব বুলি মই ভাবা নাই আচ্ছা এই যোনটো এতিয়া সমগ্ৰ বিশ্বৰ হৈ এতিয়া মহামাৰী কৰোণা ভাইৰাছ তাৰ কাৰণে মানে ইলেকশ্যনটো পাছোৱা হ'ল আৰু এই হিচাপে এইটো পাছোৱা হ'ল আৰু BPFৰো এই 27 এপ্ৰিলত তেওঁৰ কাৰ্যবাহী কিবা সময়টো শেষ হ'ল এই হিচাপে গভৰ্ণৰৰ হাতত গ'ল মানে এই ছমাহ টাইমৰ কাৰণে এইটো বিষয়ে আপুনি কি ক'ব
পোনপ্ৰথমেতো মই ৰাজ্যপাল মহোদয়ক লগতে অসম চৰকাৰ ভাৰত চৰকাৰক এই যে COVID-19 কৰোনা ভাইৰাছ মহামাৰীৰ কাৰণে লকডাউন দিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইলেকশ্যন পিছুৱাৰ কাৰণেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমতে আমাৰ মানে মানৱ জাতিৰ সুৰক্ষাৰ পিছতহে নিৰ্বাচন। তো 27 এপ্ৰিলত BPF-ৰ কাৰ্যকাল শেষ হ'ল। BPF-ৰ কাৰ্যকাল শেষ হোৱাৰ পিছত অলৰেডি মানে ৰাজ্যপালৰ হাতত গুচি যায়। ইয়াত আৰু ক'বলগীয়া একো নাই। আপুনি সমৰ্থনটো গোটেই জাতি জনগোষ্ঠী ধৰ্ম গোটেইবোৰৰ পৰা পাইছে নেকি? হয়, ইয়াতে জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানে জনগোষ্ঠীয়ে মোক সমৰ্থন জনাইছে। ইয়াত আৰু ক'বলগীয়া নাই আৰু। ধন্যবাদ থাকিল আমাৰ 33 নং নলেজ সমষ্টিৰ এই বিভাগৰ কেন্দ্ৰতে শ্ৰী কৃষ্ণ বাৰগিৰি দেৱলৈ তেখেতৰ বহুমূলীয়া সময় আমাৰ দিয়াৰ বাবে ছাৰ ধন্যবাদ। থেংক ইউ।